জানার বলেরে আমি জানিব পারিছি রঘুমনীষী রামচন্দ্র মৃতপ্রায় অবস্থা আমার আশ্রমে বাসা লবকুখর প্রসন্ন বিক্রমত ধারা খারিয়াছি রঘুকুল মনে যাও এতিক্ষণে গই শ্রীরামর কহিতে প্রাণদান দিও তিনিও অনুযোগ আরো এই সংকটেই আনিছে আমার জীবনলৈ এক সুন্দর সুযোগ এই সুযোগতে বাসা লবকুশ আৰু জানকীক শ্ৰীৰামৰ ওচৰত কৰি মৰ্পণ যাওঁ শুভলম্বত নকৰি পলম আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় ক'ত বাছাহঁত ইমান পৰে ক'ত আছিলি চাও কি লৈ আহিছ আই শ্ৰীৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল আৰু সেই আমাৰ আশ্ৰমত সোমাই ভাগিলে ফুলনি সেইহেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল আৰু বধ হ'ল শ্ৰীৰাম সহ তিনিও ভাতৃ আৰু চোৱাই তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আনিছো আৰু জয় বান্দৰ তোমাৰ যোৱা ভাই লৈ আহা সেই বান্দৰ ভাল দাদা বাছা কি কৰিলি এয়া কি শুনিছো মই ক'ত সেই লজ্জা বান্দৰ ক'ত সেই লজ্জা বান্দৰ ক'ত জয় শ্ৰীৰাম জয় শ্ৰীৰাম ক্ষমা কৰা মোৰ শত অপৰাধ বাছাহঁত কি কৰিলি ভাল খাতি ৰাখিলি ধাৰাত নিজাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাক ওম অসতোমা সৎগময় তমসোমা জ্যোতিগময় মৃত্যুমা অমৃতঙ্গময় ওম শান্তি ওম শান্তি আই নকৰিবা বেজাৰ তুমি প্ৰাণ দান দিলো ৰামৰ সহিতে তিনিও অনুযোগ ব'লা হনু যাও আমি অযোধ্যা নগরে কি কলে পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু মোৰ স্নেহৰ দেউৰ হতে সেই পিতা আপোনাৰ অশেষ কৰুণা
আমাৰ প্ৰতি সেইকেইটা ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত লক্ষাত্ৰী নকৰি পলাম যাওঁ আমি এবে অযোধ্যাৰ সন্মুখে নাই নাই হন সেই কথা না নকবা কদাপি নাযাওঁ বোলতি মই অযোধ্যা নগৰে বাছা বুজিব পৰা নাই শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুচৰ লগত অযোধ্যাৰ লগত আমাৰ আইৰ কি সম্পৰ্ক আমাৰ হাতত বন্দী হোৱা এই বান্দৰেই বা আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন ৰহস্য বাসাহত ৰহস্যৰে আবৃত হৈ আছে তোমালোকৰ জীৱন বোলাই যাওঁ আমি অযোধ্যা নগৰে অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আছে শ্ৰীৰামচন্দ্ৰ মেলি দিলো যজ্ঞ ৰস্য ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নিপতিয়ে সমৰ্পিত যজ্ঞ ৰস্য আমাৰ পদ কিন্তু অৱশেষত পৰাস্ত হলো আমি বাল্মীকিৰ পুণ্য তপোবনত থকা দুটি শিশুৰ ক্ষত এতিয়াও নাপালে পৰিচয় সেই বালক দুটি কিবা নাম কিবা ধাম কাৰোবা সন্তান শিশু সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰ অৰক্ষাত সন্তান শিশু দাদা মহৰ্ষি বাল্মীকিৰ সৈতে বালক দুটি আৰু কোনোবা আহিছে আমাৰ সমীপে দাদা গতিকে লৈ আহিছো তেওঁলোকক তোমাৰ সন্মুখলৈ নিশ্চয় খাই আমাৰ সেৱা গ্ৰহণ কৰ দীৰ্ঘজীৱী হোৱা বাসাহত এতিয়া তোমালোকে মহাৰাজৰ চৰণ স্পৰ্শ কৰা উঠা বাসাহত হে মুনিবৰ এতিয়াও নাপালে পৰিচয় এই বালক দুটি দিম পৰিচয় কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে নিশ্চয় মুনিবৰ বাল্মীকিৰ আশ্ৰমত থকা এই পুৰা দুটি কাৰ মুনিবৰ পুৰা দুটি কাৰ মুনিবৰ পুৰা দুটি দেৱী জানকী শুনিলানে ভাইকত এই পুনা দুটি দেৱী জানকী তাৰমানে পুনা দুটি বাসাহত জিৰাখি তকতে ৰামৰ কোমল কোলা ও দেখা দেখা সর্বজন লীলার ঘর লীলা রাঘবর হরি লীলা রাঘবর নাজানি কৰিলো ভুল মাত
জানকে আমাক ক্ষমা কৰক পিতৃদেৱ আমাক ক্ষমা কৰক বাসাহত রঘুমণি মণিবর ওনা যদি তোমার কুলাত দিয়ার নাই মোর অকোনো অধিকার ওনা যদি যার আসলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ কাষত জানকী হয় ৰৈ আছে দেৱী জানকী হনুমান ঘহিতে সিংহ দুৱাৰত যোৱা ৰঘুমণি লৈ আহা দেৱী জানকীক এই স্থানলৈ ভাই লক্ষণ জভাই লৈ আহা দেৱী জানকীক এই স্থানলৈ আদেশ শিৰোধাৰ্য দাদা জভাই মুনিবৰ অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত আজি আজি পুনৰ প্ৰাণ দিলে মোক তুতি পুত্ৰত ভাই বলো জয় শ্ৰীৰাম প্ৰণাম কৰিছো দাসীয়ে সহিলে অশেষ কষ্ট এই দাসীৰ কাৰণে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত জানকী ৰঘুমণি দাদা তোমাৰ কণ্ঠসাৰ ছিগি যি মহামুনি আছিল মোৰ বৰ্ণকুটিৰত আজি নিজেই আগি সপি দিলো তোমাৰ কাষত প্ৰতিব্ৰতা জানকীক নকৰা সন্দেহ এয়াই মোৰ শেষ অনুৰোধ জানকী মই আহিলো উদাহত কুশলে থাকিবা হৰিব কাৰ্য সিদ্ধি সৌৰাবা ওম শান্তি ওম শান্তি ওম শান্তি পুনবাৰ মই পৰিলো বিপদ প্ৰজাপৰ কয় নামানে অগ্নি পৰীক্ষাৰ পিনে কিদৰে কওঁ জানকীক অগ্নি পৰীক্ষাৰ কথা কি হ'ল তোমাৰ জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু জানকী ভয় কৰো মই সেই নিন্দুকৰ তলত জানকী লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে দেখুৱালা তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক জানকী আজি প্ৰজাবৰ্গই বিচাৰিছে পুনৰ অগ্নি পৰীক্ষা সেয়েহে পুনৰ অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা তুমি ৰামৰ কলংক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক জয় শান্তি হিতৰ জয় শান্তি হিতৰ জয় শান্তি হিতৰ শান্ত হোৱা মোৰ জনগণ জানকী জয়ধ্বনি নাই প্ৰয়োজন মই সীতা চিৰভাগিনী দেৱী মোৰ বাবে হ'ল বিধি বাপ যি ৰামৰ বাবে
সন্তানটিৰ এই দিনাই আছিল মোৰ মৰণে কাম্য। কিন্তু ৰঘুবংশধৰ লৱকুশ আছিল মোৰ গৰ্ভত। সেয়েহে মই বাল্মীকিৰ কৰোণত আজিও ৰাখিছো মই মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় 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 কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্ভৱ ৰাঘৱ? অযোধ্যাৰ কিয়লীয়া প্ৰজাৰ কথাত বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক জমৰ যাতনা? এই নেকি শ্ৰীৰামৰ ধৰ্ম? এই নেকি শ্ৰীৰাম প্ৰজালৰ ৰঞ্জন? তুমি মোক বিশ্বাস কৰা দেৱী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ নৰভাস্তৰ তুমিহে কৰিবা ক্ষমা দুখনি সীতা। জন্মে জন্মান্তৰে যেন মই ৰামহেন স্বামী পাওঁ। নকৰিবা চিন্তা ৰঘুমণি, আজি মই মোৰ এক ছায়া নচিব নিজৰ। নাচাও মই এই জনমত শ্ৰীৰামৰ মুখ। নহৰু ৰামৰ নাম নকৰো দৰ্শন। স্থান দিয়া ৰঘুমতী, তেজী বুজিব। কুচক মোৰ কলংকৰ ললাট। স্থান দিয়া বসুমতী, তেজী বুজিব। পাতালত বসুমতী মেলা ৰঘুবংশধৰ, আজি সন্ধে তহঁতৰ স্থান পিতৃৰ কাষত। স্বামী গুৰু, জন্মে জন্মে তুমিহে ক্ষমা মোৰ স্বামী দেৱতা। তুমিহে ক্ষমা মোৰ প্ৰাণৰ দেৱতা। আজি সন্ধে জানকীয়ে মাগিছো বিদায়। দেখা দেখা সর্বজন ইটো লীলা শ্রীরাম রামায়ণ কথা বিষয় কলঙ্ক মোচন হেতু অতাদেশিয়াহতি সৰ্বজনে বোলা হৰি হৰি সৰ্বজনে বোলা হৰি হৰি। তুমি কলৈ গলা? এই অৱকাশ সন্তান তুমি কলৈ গলা?
তোমাক মই কাতৰেৰে কৰিছো মিনতি, ঘূৰাই দিয়া তুমি মোৰ হৃদয়ৰ ধন। নকবা দেৱী, নকবা নিশ্চয় তুমি ৰামৰ পতি। কি অকুমতিৰ কোনো নাই সমিধান, নাই লক্ষণ, নাই লৈ সাতখন এতিয়াই বিধানী অকুতা উদ্ধাৰি আনো দেৱী জানকী। চাও বাৰু ৰবৰ সৰ ৰাখাতে ভাগেৰে নাভাগে পাখানি ধৰা। শান্ত হ রকমণি, শান্ত হুয়া। জগৎ নাশ নকরিবা তুমি। জগত তেনে কোনো শক্তি নাই, জগত তেনে কোনো শক্তি নাই যি জনে বরণ করিব পারিব তোমার ধনুবান। সঁচা কথা গুৰুদেৱ। জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন। কৰিলো মই অশুভ আচৰণ, সেয়াই বসুমতী তোমাক মই শিশু সন্তানৰ দৰে কৰিছো মিনতি। ক্ষমা কৰা তুমি অথমৰ শত অপৰাধ। বলা ভাইক আহবা সাহস, মাতৃৰ প্ৰেত কাৰ্য আমি কৰোগৈ সমাপন। রামায়ণ কথাইটো অমিত সমান, অমিত সমান। রামায়ণ কথা ইটো অমিত সমান, অমিত সমান। শ্রবণ কীর্তনে হুয়ে পাপ বিমোচন, পাপ বিমোচন। হেন জানি নৰলোকে এৰিয়ান কাম, এৰিয়ান কাম। পাতক লোক ডাকি, পাতক লোক ডাকি, পাতক লোক ডাকি, পাতক লোক ডাকি। ও বোলা রাম রাম, বোলা রাম রাম।